হোৱাটছএপ আমি সকলোৱে ইউজ কৰোঁ। ৰিচেণ্ট টাইমত হোৱাটছএপ আটাইতকৈ পপুলাৰ মেছেজিং এপছ হৈ পৰিছে। কিন্তু হোৱাটছএপ যদিও আমি সকলোৱে ইউজ কৰোঁ বা চলাব জানো, কিন্তু হোৱাটছএপৰ কিছুমান এনেকুৱা হিডেন টিপছ বা হিডেন ফিচাৰ্ছ আছে যিবিলাক হয়তো আপোনালোকে নাজানে বা জানিলেও গোটেইকেইটা নিশ্চয় নাজানে। আজি মই সেনেকুৱা 7টা হোৱাটছএপৰ হিডেন ফিচাৰ্ছ লৈ এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু শেষত মই এনেকুৱা এটা ইউজফুল ট্ৰিক্সৰ বিষয়ে ক'ম হোৱাটছএপৰ, যিটো ট্ৰিক্স আপোনালোকৰ হয়তো বহুত কামত আহিব পাৰে। তেতিয়াহ'লে আহক সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো ফিচাৰ্ছ হৈছে সেইটো হৈছে ষ্টেটাছ প্ৰাইভেচি। ষ্টেটাছ প্ৰাইভেচি আপুনি যেতিয়া ষ্টেটাছ দিয়ে সকলোৱে চাব পাৰে, কিন্তু আপুনি কোনে কোনে ষ্টেটাছ চাব বা কাক কাক আপুনি দেখাব নগৈছে সেইটো বস্তু আপুনি কণ্ট্ৰল কৰিব পাৰে। তাৰ কাৰণে আপুনি ক'ত যাব, আপুনি ষ্টেটাছত যাব। ষ্টেটাছত গৈ 3টা ডট যে দেখিছে সেই 3টা ডটত ক্লিক কৰি ইয়াতে এটা বস্তু পাব ষ্টেটাছ প্ৰাইভেচি বুলি, তাত ক্লিক কৰিব। তাত এনেকৈ 3টা অপশ্যন আহিব। মাই কণ্টেক্টটো বাই ডিফল্ট চিলেক্ট কৰা থাকে। আপুনি যদি ছেকেণ্ড অপশ্যনটো চিলেক্ট কৰে মাই কণ্টেক্টছ একচেপ্ট, মানে আপোনাৰ যিকেইটা চিলেক্ট কৰিব এইখন লিষ্টত গৈ আপুনি যিকেইটা কণ্টেক্টক চিলেক্ট কৰিব সেই কণ্টেক্টকেইটাই আপোনাৰ যিটো ষ্টেটাছটো চাব নোৱাৰে। আৰু যিটো নেক্সট অপশ্যনটো হৈছে অনলি শ্বেয়াৰ উইথ, এইটো যেতিয়া ক্লিক কৰিব যিকেইটা কণ্টেক্ট আপুনি এইটো অপশ্যনত যাই ক্লিক কৰিব সেই কণ্টেক্টকেইটাহে অকল আপোনাৰ প্ৰাইভেট মানে যিটো ষ্টেটাছটো চাব পাৰিব। গতিকে আপুনি এনেকৈ ষ্টেটাছৰ কোনে কোনে চাব নাচাব সেইটো বস্তু আপুনি কণ্ট্ৰল কৰিব পাৰে। নেক্সট যিটো ফিচাৰ্ছ হৈছে সেইটো হৈছে নিউ ব্ৰডকাষ্ট। হয়, আপুনি ব্ৰডকাষ্ট গ্ৰুপ ক্ৰিয়েট কৰিব পাৰে, য'ত আপুনি এটা মেছেজ একেলগে গোটেইকেইটা কণ্টেক্টকে একেটা টাইমতে পঠাব পাৰে। কিন্তু এইটো গ্ৰুপ ক্ৰিয়েট কৰাতকৈ ডিফাৰেঞ্চ এইটোৱে যে গ্ৰুপত আপোনাক যোনে তোনে এনচাৰ কৰিব পাৰে, কিন্তু ব্ৰডকাষ্ট মেছেজত আপুনি পঠাই কিন্তু কোনো আপোনাক ৰিটাৰ্ণ এনচাৰ কৰিব নোৱাৰে। গতিকে এইটো এটা ইয়াতে বেনিফিট হয়। আপোনাৰ যদি এনেকুৱা হয় যে একেটা টাইমতে বহুত মেছেজ বহুত মানুহ একেলগে পঠাব লাগে, তেতিয়াহ'লে আপুনি ব্ৰডকাষ্ট গ্ৰুপ এটা ক্ৰিয়েট কৰি ল'ব পাৰে। কেনেকৈ কৰিব, তাৰ কাৰণে আপুনি 3টা ডট যে আছে সেই 3টা ডটত যাব। 3টা ডটত যোৱাৰ লগে লগে আপুনি ইয়াতে নিউ ব্ৰডকাষ্ট বুলি এটা অপশ্যন পাব। নিউ ব্ৰডকাষ্টত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ এখন লিষ্টখন আহি যাব, আপোনাৰ কণ্টেক্টবিলাকৰ লিষ্ট আহি যাব। সেই কণ্টেক্টবিলাকৰ পৰা আপুনি যাক যাক চিলেক্ট কৰে সেই চিলেক্টেড মেম্বাৰবিলাকক লৈ আপোনাৰ ব্ৰডকাষ্ট গ্ৰুপটো ক্ৰিয়েট হ'ব। আৰু আপুনি যেতিয়া সেই গ্ৰুপটো ক্ৰিয়েট হ'ব তাত আপুনি যিয়ে মেছেজ পঠায় সেই গোটেই ৰিচিপিয়েণ্টবিলাকে সেই মেছেজটো একেলগে পাব। 3 নম্বৰ যিটো ফিচাৰ্ছ হৈছে সেইটো হৈছে হোৱাটছএপ ৱেব। হোৱাটছএপ ৱেবত কি হয়, আপুনি হোৱাটছএপ ৱেবত আপোনাৰ মোবাইলত থকা যিটো হোৱাটছএপ একাউণ্ট সেইটো চাইমেলটেনিয়াছলি আপুনি কম্পিউটাৰতো চলাব পাৰে। কেনেকৈ চলাব, তাৰ কাৰণে আপুনি প্ৰথমতেতো কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰত গৈ টাইপ কৰিব লাগিব web.whatsapp.com। টাইপ কৰি আপুনি এণ্টাৰ কৰাৰ পিছত তাত এটা আপোনাৰ QR কোড এটা আহিব। QR কোডটো এনেকুৱা হয় দেখাত, সেই QR কোড এটা আহিব। আপুনি কি কৰিব লাগিব, নেক্সট আপুনি আপোনাৰ হোৱাটছএপ যিটো মোবাইলৰ হোৱাটছএপ একাউণ্ট তাত গৈ আপুনি হোৱাটছএপ ৱেবত যাব লাগিব। ৱেবত যোৱাৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ পাব। তাৰপিছত আপুনি অ'কে ইয়াত ক্লিক কৰাৰ পিছত এই ইণ্টাৰফেচটো আপুনি দেখিছে এনেকৈ। আপুনি সেই যিটো আপোনাৰ কম্পিউটাৰৰ ব্ৰাউজাৰত যিটো QR কোড দেখাই আছে সেই QR কোডটো আপুনি এইখন উইণ্ড'ৰে স্কেন কৰিব লাগিব। স্কেন কৰাৰ লগে লগে কি হ'ব, আপোনাৰ যিটো মোবাইলত থকা হোৱাটছএপ একাউণ্ট সেই মোবাইলত থকা হোৱাটছএপ একাউণ্টটো আপোনাৰ লগে লগে ব্ৰাউজাৰতো চাইমেলটেনিয়াছলি ৰান হ'ব। গতিকে তেতিয়া আপোনাৰ বেনিফিটটো কি হ'ব, আপুনি কম্পিউটাৰৰ পৰা ফাইল শ্বেয়াৰ কৰিব পাৰিব আপোনাৰ হোৱাটছএপৰ যিকোনো কণ্টেক্টৰ লগত। আপুনি এবাৰ ট্ৰাই কৰি চাব পাৰে। 4 নম্বৰ যিটো ফিচাৰ্ছ হৈছে ষ্টাৰ মেছেজ। আপুনি আপোনাৰ কাৰোবাৰ লগত চাট কৰিলে কাৰোবাৰ ছেটিংটো বা কাৰোবাৰ ভিডিঅ'টো বা ইমেজটো যদি আপোনাৰ ইম্পৰ্টেণ্ট হয় আৰু সেইটো ফিচাৰ ইউজৰ কাৰণে বা ফিচাৰত চোৱাৰ কাৰণে আপুনি ছেভ কৰি ৰাখিব বিচাৰে, তেতিয়া আপুনি এই মেছেজটো ষ্টাৰ্ট কৰিব পাৰে। কেনেকৈ কৰিব, আপুনি ইয়াৰ কাৰণে যিকোনো এটা মেছেজ, গাড়ীৰ ফটো, আচ্ছা এইটো আপোনাৰ দিল্লীৰ অটো এক্সপোৰ ফটো হয়, দিল্লী বিভিন্ন ধৰণৰ কনচেপ্ট কাৰ ইউজ হৈছে। এনিৱে আপুনি ইয়াতে ধৰক কোনোবা এটা মেছেজ বা কোনোবা এটা ভিডিঅ' বা কোনোবা এটা মিডিয়া আপোনাৰ পচন্দ হৈছে আৰু সেইটো ফিউচাৰত আপুনি চোৱাৰ কাৰণে ৰাখিব বিচাৰে, মাত্ৰ তেতিয়া আপুনি কি কৰিব, সেই পাৰ্টিকুলাৰ ইমেজটোত আপুনি ক্লিক কৰিলে বা সেই পাৰ্টিকুলাৰ চাৰ্টটোত আপুনি ক্লিক কৰিলে ইয়াতে অপশ্যন এটা আহিব ষ্টাৰৰ নিচিনা অপশ্যন এটা। সেই ষ্টাৰত যেতিয়া ক্লিক কৰিব, ষ্টাৰত ক্লিক কৰাৰ লগে লগে সেই মেছেজটো তাৰমানে ছেভ হৈ গ'ল, সেই মেছেজটো ইম্পৰ্টেণ্ট বুলি মাৰ্ক হৈ গ'ল, ষ্টাৰত ক্লিক হৈ গ'ল। তেতিয়া আপুনি এতিয়া নেক্সট যদি সেই মেছেজটো ইমিডিয়েটলি চাব লাগে, তাৰ কাৰণে আপুনি কি কৰিব, এই ষ্টাৰ মেছেজত ক্লিক কৰিব। ষ্টাৰ মেছেজত ক্লিক কৰিলে আপুনি দেখিব আপুনি যিবিলাক মেছেজ ছেভ কৰি থৈছে সেই গোটেই মেছেজবিলাক একেলগে আহি যাব। আপুনি 5 নম্বৰ যিটো ফিচাৰ্ছ হৈছে সেইটো হৈছে পিন এ কণ্টেক্ট। আপোনাৰ কাৰোবাৰ লগত বহুত বেছিকৈ ছেটিং হয় বা কাৰোবাৰ আপোনাৰ এনেকুৱা ইম্পৰ্টেণ্ট মানুহ আছে, ইভেন আপোনাৰ কাৰোবাৰ লগত এনেকুৱা ইম্পৰ্টেণ্ট
চাট কৰিব লগা হয় যাৰ মেছেজ আপুনি কোনো ধৰণৰ কেতিয়াও মিছ কৰিব নোৱাৰে বা ইমিডিয়েটলি আপোনাৰ সেই নটিফিকেশনটো লাগে কিন্তু আমাৰ WhatsApp একাউণ্টছত WhatsAppত আপোনাৰ ইমানবিলাক একাউণ্টছ থাকে ইমানবিলাক মেছেজ আপোনাৰ আহি থাকে পাৰ ডে তে আপোনাৰ সেই ইম্পৰ্টেন্ট মেছেজটো তাৰ মাজতে হয়তো আপুনি নটিফিকেশনত বহুত মেছেজ হে তাৰ মাজতে আপোনাৰ নটিফিকেশনত ইম্পৰ্টেন্ট মানুহটোৰ বা সেই ইম্পৰ্টেন্ট পাৰসনটোৰ মেছেজটো আপোনাৰ চোৱা নহব পাৰে বা বহুত দেৰিকে চোৱা হ'ব পাৰে আপুনি সেই প্ৰবলেমটো নোহোৱাৰ কাৰণে আপুনি কি কৰিব পাৰে আপোনাৰ যেটো ইম্পৰ্টেন্ট কন্টেক্ট হয় সেই ইম্পৰ্টেন্ট কন্টেক্টটো আপুনি মাত্ৰ কি কৰিব সেই ইম্পৰ্টেন্ট কন্টেক্টটোৰ ওপৰত যেতিয়া অলপ প্ৰেছ কৰি ধৰিব এনেকুৱা এটা অপচন আহিব এই মেনুখনত আপুনি এই পিনৰ নিচিনা আইকনটো যে দেখিছে সেই পিনৰ নিচিনা আইকনটোত ক্লিক কৰক পিনৰ নিচিনা আইকনটোত ক্লিক কৰাৰ লগে লগে এটো এটা পিনৰ নিচিনা আইকন আহি যাব দ্যাট মিন্স সেই কন্টেক্টটো অলৱেজ আপোনাৰ ওপৰত থাকিব মানে যিমান বিলাক আপোনাৰ WhatsAppৰ নটিফিকেশনে নাহক WhatsAppত আপোনাৰ যিমান বিলাক গ্ৰুপত বা পাৰ্সোনাল যিমান নটিফিকেশন নাহক পাৰ্টিকুলাৰ সেই যেটো কন্টেক্টৰ পৰা যিবিলাক মেছেজ আহে সেই মেছেজ বিলাক সদায় একদম প্ৰথম লিষ্টত থাকিব তেতিয়া আপোনাৰ লগে লগে আপুনি সেই মেছেজ বিলাক দেখা পাব আপোনাৰ কোনো ধৰণৰ সেই ইম্পৰ্টেন্ট মেছেজ মিছ নহয় WhatsAppত স্ট্যাটাস কেনেকৈ দিব লাগে আমি সকলোৱে জানো হেতু একো ক'ব লগা কথাই নহয় কিন্তু স্ট্যাটাস যে আপুনি টাইপ কৰিব পাৰে হেতু বহুতে হয়তো নাজানে স্ট্যাটাস আপুনি কেনেকৈ টাইপ কৰিব পাৰে স্ট্যাটাসত আপুনি ভিডিও বা বিভিন্ন ধৰণৰ পিকচাৰটো আপুনি দিবই পাৰে কিন্তু টাইপ কৰাৰ কাৰণে আপুনি স্ট্যাটাসত গৈ ইয়াতে কলমৰ নিচিনা যেটো আইকন দেখিছে কলমৰ নিচিনা আইকনটোত ক্লিক কৰিলে আপুনি স্ট্যাটাস টাইপ কৰিব পাৰে ইয়াতে বিভিন্ন ধৰণৰ ইয়াতে আপুনি স্ট্যাটাস টাইপ কৰিব পাৰে আৰু স্ট্যাটাসটো টাইপ কৰি আপুনি ইয়াতে কালাৰ চেঞ্জ কৰিব পাৰিলে কালাৰ চেঞ্জ কৰাৰ কাৰণে ইয়াতে ক্লিক কৰিলে হ'ল সব বিভিন্ন ধৰণৰ কালাৰ ইয়াতে চেঞ্জ হৈ যায় থাকিব ইভেন আপুনি ইয়াৰে ফন্ট সিলেক্ট ফন্ট একেলগে মানে এটো চেঞ্জ কৰিব পাৰে আৰু আপুনি আপোনাক লগা ধৰণে ইমোজি ইউজ কৰিব পাৰে বিভিন্ন ধৰণৰ ইমোজি ইয়াতে আপুনি ইউজ কৰিব পাৰে এটো আছিল আপোনাৰ 7 নম্বৰ ফিচাৰ্স যেনেকৈ মই আপোনালোকক প্ৰমিস কৰিছিলো যে মই এটা লাষ্টত গৈ আপোনালোকক এটা ট্ৰিক্সৰ কথা কম যেটো ট্ৰিক্স আপোনালোকৰ বহুত ইউজত আহিব সেই ট্ৰিক্সটো হৈছে আপোনালোকে যেতিয়া স্ট্যাটাস এটা কাৰোবাৰ স্ট্যাটাস চাই তেতিয়া সেই মানুহটোৱে কোনে স্ট্যাটাস চাইছে হেতু বস্তু গম পাই যায় কোন কোন কন্টেক্টে তাৰ স্ট্যাটাসটো চাইছে হেতু বস্তু গম পোৱা যায় কিন্তু বহুত টাইমত আমি নিবিচাৰো যে আমি সেই স্ট্যাটাসটো চাইছো যে সেই বস্তুটো গম নাপাও হেতু কৰাৰ কাৰণে আপুনি কি কৰিব হেতু কৰাৰ কাৰণে আপুনি মাত্ৰ সেটিংছত যাব সেটিংছত গৈ একাউন্টছত যাব একাউন্টছত গৈ প্ৰাইভেচিত গলে আপুনি তলত এটা যেতিয়া অপচন আহিব তলৰ অপচনটো থাকিব ৰিড ৰিচিপ্টত আপুনি সেই বক্সটো আনচেক কৰি দিলে হ'ল ৰিড ৰিচিপ্টৰ বক্সটো যেতিয়া আনচেক কৰিব তেতিয়া আপুনি কাৰোবাৰ এতিয়া স্ট্যাটাস যদিও চাই কিন্তু সেই পাৰ্টিকুলাৰ মানুহটোৱে কেতিয়াও গমেই নাপাব যে আপুনি স্ট্যাটাস চাইছে সেই আপডেটটো তাৰ তাত কোনোদিনই নাযায় এটো বহুত কুল ট্ৰিক হয় আপুনি ট্ৰাই কৰি চাব পাৰে এইকেইটাই আছিল WhatsAppৰ 7টা হিডেন ফিচাৰ্স মই আগলৈ আপোনালোকলৈ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ হিডেন ফিচাৰ্স বা টিপছ এণ্ড ট্ৰিক্সৰ ভিডিও লৈ আহি দেখিম আপোনালোকে তাৰ কাৰণে মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই আৰু যদি ভিডিওটো ভাল পাইছে তেতিয়া লাইক বাটনটো নিশ্চয় ক্লিক কৰিব এতিয়ালৈ আহিছো জয় হিন্দ